নমস্কাৰ বন্ধুসকল, মই আজি আমাৰ ভাইটি গাহৰি ফাৰ্মখন আপোনালোকক দেখাবলৈ লৈছোঁ। এইটো সজিনা পাত। কেইটা পোৱালি আছে এজনী? 14টা। এইভাগ কেইটা আছে? 10টা আছে ন। এতিয়া দুজনীয়ে আছে জগা। এজনী হেৰি হৈ আছে নেকি? এজনী 4 তাৰিখে জগিব। এইকেইজনী হৈ আছে নেকি? ইফালৰজনী 19 তাৰিখে জগিব ন এজনী। এইজনী নাই। এইকেইটা খাচীকেইটা নহয় জানো? খাচী 2টা। ডাঙৰ পাঠা 400। সেই দুজনী চেউৰী। আমাৰ হেৰি কেইজনীৰ পৰা আৰম্ভ কৰিছিলে? প্ৰথম এজনী বা প্ৰথমজনী সেইজনী ন। এতিয়া মুঠতে কিমান আছে? 10জনী। 3 বছৰ হৈ গ'ল। নাই 2 বছৰ হ'ল ন। 19 লাষ্ট পৰা। সেইজনী বাহিৰত। দাইল খাটি কোনজনী? দাইল খাটি দাইল খাটি। এজনীৰ নাম দাইল খাটি। ফাৰ্মখন অলপ হেৰি চিষ্টেমেটিক কৰি আছে। এইটো গাত ইয়ালৈ আহিব চব হেৰিবোৰ, মুঠ আৰু সিহঁতৰ মলবোৰ। ড্ৰেইন বনাইছে। এখন ফাৰ্ম হ'ব, এইটো চাইডে ফাৰ্ম হ'ব, এইটো চাইডত ড্ৰেইন থাকিব। চিষ্টেমেটিক কৰি আছে আৰু বনাই আছে। এইফালে বহাবা ন?
এইডোখৰ ভাল কলপাতো খাই দিছে এনে আমাৰ আচবাৰত কিমান হেৰি বছৰেকত এবছৰত কিমান এবাৰহে গম পোৱা যাব ন লোকচান নাই একদম চফা হৈ আছে চিকচিকীয়া ইমান ধুনীয়া চফা চফা হৈ আছে চাফ চিকুণটো মেইন আপডালটো মেইন আপডাল যিমান কৰিব সিমানে বস্তু মানিব মানে একদম ধুনীয়া হৈ থাকে খাচী তোমাৰো পোৱালি চব ঘৰৰ পৰাই চেলিং ন ক'তো যাবলগীয়া নহয় ঘৰৰ পৰাই চব চেলিং এইজনী 2 সপ্তাহমান হৈছে 2 সপ্তাহমান হৈছে